নমস্কাৰ পুনৰ নতুন ভিডিঅ'টোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মোৰ ফালৰ পৰা সকলো ইছলাম ধৰ্মীৰ বন্ধু বান্ধৱীসকললৈ ঈদৰ বহুত শুভেচ্ছা থাকিল। আৰু ঈদৰ শুভেচ্ছা জনাই মৰমৰ অভিনেত্ৰী জেৰিফা ৱাহিদে কি ক'লে শুনোৱা হওকচোন। ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু আপোনালোকৰ কেনেকুৱা লাগে জেৰিফা ৱাহিদক জনাব। নমস্কাৰ, আসসালামু আলাইকুম। ঈদ মুবাৰক। পবিত্ৰ ৰমজান ঈদৰ সকলোকে শুভকামনা যাচিছোঁ। আজি ৰমজান ঈদৰ দিনাৰ কথা মনত পৰিলে আমাৰ সকলোৰে চাগে মনত পৰে সেই দিনবোৰ, য'ত আমাৰ ঘৰলৈ ঈদৰ দিনা বহুত মানুহ আহে, পৰিয়ালৰ লোকসকল আহে, বন্ধুবৰ্গসকল আহে। আমি আমাৰ জ্যেষ্ঠসকলৰ ওচৰলৈ আশীৰ্বাদ বিচাৰি যাওঁ, তেওঁলোকে আমাক ঈদি দিয়ে। আজি এনেকুৱা এটা পৰিস্থিতিত আমি আছোঁ যে আমি সকলোৱে নিজৰ নিজৰ ঘৰত আবদ্ধ হৈ আছোঁ। কোনেও কাকো লগ পাব পৰা নাই, কাকো আমি ঘৰলৈ নিমন্ত্ৰণ কৰিব পৰা নাই। কিন্তু মনটো বেয়া নকৰিব। এই পৃথিৱীখনত যেনেধৰণৰ এটা পৰিস্থিতি হৈছে, সেই পৰিস্থিতিৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ যদি আমি সকলোৱে মনৰ ভিতৰত এই পৰিস্থিতিৰ পৰা যুঁজি ওলাই অহাৰ সাহস ৰাখোঁ। আমি সকলোৱে যেন ক'ভিড প্ৰট'কল মানি চলোঁ, যিবোৰ নিয়ম সেইবোৰ মানি চলিলে মই ভাবোঁ যে আমি আমাৰ সমাজখনত বা আমাৰ পৰিয়াললৈ আমি কোনো ধৰণৰ বিপদ মাতি নানো। আমি হাতখন চেনিটাইজ কৰি থকা, মাস্ক নুখুলিব কেতিয়াও, ডাবল মাস্ক পিন্ধি থকাটো অতি প্ৰয়োজন। ছিংগল মাস্ক নহয়, এইবাৰ ডাবল মাস্ক পিন্ধিব লাগিব। সকলোৱে যাতে ঘৰত আহিলে সদায় ভাপ ল'ব, গৰম পানীৰ ভাপটো ল'ব, তাত 2টা লং দি ল'ব গৰম পানীত, আৰু দৰকাৰ নপৰিলে ঘৰৰ পৰা একেবাৰে ওলাই নাযাব। বজাৰ হাট পৰাপক্ষত যিমানখিনি আছে সেইখিনি কৰি ল'ব। সঘনাই যাতে তেনেধৰণৰ ভিৰ এৰিয়াবিলাকত যেন নাযায়। এইখিনি আমি যদি আমাৰ ফালৰ পৰা কৰোঁ, মই ভাবোঁ যে এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰাও তেওঁলোকে সুবিধা পাব এনেকুৱা এটা পৰিস্থিতিৰ লগত যুঁজিবলৈ। আমাৰ সহায় তেওঁলোকক অতি প্ৰয়োজন, তেওঁলোকৰ সহায় আমাক অতি প্ৰয়োজন। আমাক এটি সুৰক্ষিত এনভাইৰনমেণ্টত ৰাখিবলৈ চেষ্টা কৰিছে, আৰু গতিকে আমি আমাৰ ফালৰ পৰাও চেষ্টা কৰিব লাগিব যাতে আমি ক'ভিডৰ লগত যুঁজিবলৈ, আৰু ক'ভিডে যেন আমাক এফেক্ট কৰিব নোৱাৰে তাৰ কাৰণে আমি আমাৰ ঘৰৰ ভিতৰতে তেনে পৰিৱেশ সৃষ্টি কৰিব লাগিব। সকলো কাৰণে আকৌ এবাৰ আল্লাহৰ ওচৰত দুৱা খুজিছোঁ, সকলো সুস্বাস্থ্য হৈ থাকক, বিপদমুক্ত হৈ থাকক।